নমস্কাৰ সকলোকে ভিডিঅ'বিলাকত এইকেইদিনা প্ৰায় কথা এটা সুধি আছিলে মই মানে এতিয়া কৰিব লৈছিলোঁ এই কামটো সেইকাৰণে বোলো লগতে আপোনালোককো দেখাই দিওঁ সেইদিনাখন মানে ভিডিঅ'ত মোক সুধিছিলে তাৰ আগতো সুধিছিলে মই কমেণ্টত ৰিপ্লাই কৰিছিলোঁ বহু লোককে তাৰপৰা সেইদিনাখন কৈছিলে যে দেখাবলৈ ভিডিঅ'ত মানে এতিয়া বোলো তাকে দেখাই দিওঁ মানে মই যিটো ক্লিনাৰে দি কিচেন ক্লিনিং কৰোঁ মানে গেছ ষ্ট'ভৰ পৰা আৰম্ভ কৰি কিচেন মানে ঘৰৰ যিকোনো সকলোবিলাক মানে মই সেইটোৱে দিয়ে মানে ক্লিন কৰোঁ এতিয়া কেনেকৈ বনাওঁ সেইটো মই দেখাই দি আছোঁ ৰ'ব এইকেইটাই বস্তু বেছি বস্তু একো নালাগে মই মানে এইটো নিজে বনাই লোৱা হয় DIY হয় মোৰ এইটো মোৰ স্প্ৰে বটলটো আৰু এইটো ভীম লিকুইড যিকোনো ডিছ ৱাশ্বাৰ লিকুইড হ'লেই হ'ব ভীম লিকুইডেই ল'ব লাগিব বুলি কথা নাই মই ভীম লিকুইড লওঁ তাৰপিছতে আৰু এইটো হৈছে ভিনেগাৰ এতিয়া মই দেখাই আছোঁ ৰ'ব মই কেনেকৈ বনাওঁ এইটো আৰু এইটো বনাই মই ৰাখি থওঁ প্ৰায় এসপ্তাহ 10 দিনমান যায় আৰু যিহেতু মই একেৰাহে কিচেন ক্লিনিং কৰিয়ে থাকোঁ মানে যি বনাওঁ একেৰাহে কিচেনটো মুচিয়ে থাকোঁ আপোনালোকে দেখিয়ে থাকে ভিডিঅ'ত দেখাই আছোঁ ৰ'ব মই কেনেকৈ বনাওঁ এইটো মোৰ স্প্ৰে বটলটো ইয়াতে মই পানী সুমুৱাই ল'লোঁ প্ৰথমতে আৰু এতিয়া মই ভীমৰ লিকুইডটো অলপমান দি দিছোঁ আৰু এইবোৰ মই চব মানে জোখমতে নিজৰ হিচাপমতে দি লওঁ আৰু একো এনেকুৱা জোখ নাই মানে ইমানখিনিয়ে দিব লাগে বুলি এয়া এইখিনি মই দি দিলোঁ আৰু এতিয়া ভিনেগাৰৰ কিন্তু হিচাপ আছে ভিনেগাৰ ঢেৰ মানে দিব নালাগে ভিনেগাৰৰ অলপমান হিচাপ আছে মই চামুচ এক পাত আনি লওঁ এপাত চামুচ এক চামুচে দিম ভিনেগাৰ মানে বেছি দিব নালাগে এইটো খোৱা ভিনেগাৰটোৱে হয় এয়া এক চামুচ ভিনেগাৰ দি দিলোঁ এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি ল'ম আৰু অকণমান পানী ইয়াতে জুৰিব কিন্তু এতিয়া পানী মই আৰু বেছিকৈ নিদিওঁ মানে এইখিনি ভালকৈ জোকাৰি দিলোঁ এয়া ওপৰলৈ এনেকৈ ফুলি আহিছে দেখিছেনে সেইটো কাৰণে পানী মই বেছি ভৰোৱা নাই মানে আৰু এইটোৱে দিয়ে মই গোটেইখিনি চাফা কৰোঁ মোৰ কিচেনৰ মানে গেছ ষ্ট'ভ কাউণ্টাৰ টপ তাৰপিছতে ডাইনিং টেবুল যিকোনো ঘৰৰ মানে গ্লাছ টেবুল হওক আৰু ফ্ৰিজ সকলোখিনি এইটোৱে দিয়ে চাফা কৰোঁ আৰু এই মিক্সাৰটোৱেদি চাফা কৰিলে মানে কি হয় মাখি যে আহে আমাৰ কিচেনত মাখি নাহে তাৰপিছতে আৰু পৰুৱা নাহে আৰু এতিয়াতো বাৰিষাৰ ছিজন আহিছে ন পৰুৱা আৰু মাখিবিলাক মানে বেছিকৈ আহে কিচেনত আৰু পঁইতা চৰাই সেইবিলাক আহে নহয় কিচেনত এইটোৱেদি কৰিলে মানে নাহে মানে আৰু এইটো মই নিজে বনাই লোৱা হয় এইটো মোৰ DIY মানে এইটোৱেদি মই গোটেইখিনি চাফা কৰোঁ আৰু কিচেনত এইটোৱেদি মই চাফা কৰিলে এই সৰু সৰু উৰি ফুৰা যে কোনা মাখি বুলি কয় সেইবিলাক নাহে সেইটো কাৰণে মই এইটো ইউজ কৰোঁ আৰু খুব ধুনীয়াকৈ মানে চাফা হয় দেই মই সদায় দেখাই থাকোঁ একদম মোৰ গ্লাছৰ যোনটো বাৰ্ণাৰটো এইটো মোৰ গ্লাছৰ বাৰ্ণাৰ হয় এই বাৰ্ণাৰটো মানে একদম চিকচিকাই যায় চাফা কৰাৰ পিছত আৰু বাকী টাইলছৰ মানে এইবিলাক যিবিলাক আছে গেছ ষ্ট'ভৰ সন্মুখৰ এই টাইলছবিলাকত যে আমাৰ তেলৰ চিকটিবিলাক পৰে যে ভাত বনাই থাকোঁতে বেছি মানে তেল আঞ্জাবিলাক বনালে মানে তেল দি মছলা সেইবিলাক পৰে নে এইটোৱে দিয়ে মই এবাৰ স্প্ৰে কৰি দিওঁ তাৰপিছত মোহাৰি দিওঁ একদম ধুনীয়াকৈ ক্লিন হৈ যায় মানে একো আকৌ বেছিকৈ মানে ঘঁহি থাকিব নালাগে আৰু এইটোৱে দিয়ে চাফা কৰোঁ আৰু এতিয়া মই বনাই আছোঁ ভাত আৰু এফালে যাম এতিয়া মানে মই মাজনী গা ধুব গৈছে তাইকো লৈ যাম এফালে যাম আপোনালোককো দেখাম বলক কাকনো লগ ধৰিব যাওঁ মানে নতুন আলহী আহিছে নতুন আলহী মানে আমি লগ ধৰিবলৈ যোৱাই নাই চাবলৈ যাব পৰাই নাই মই যিহেতু ঘৰত আমি শ্বিলঙলৈ গৈছিলোঁ যে সময় পোৱা নাছিলোঁ তাৰপৰা আহি পাই গা বেয়া হ'ল সেইকাৰণে যাবলৈ নোৱাৰিছিলোঁ আজি এতিয়া যাবলৈ ওলাইছোঁ আপোনালোককো দেখাম বলক আলহী কোননো আহিছে আমাৰ ঘৰৰ ওচৰতে হয় এয়া যাবলৈ ওলাইছোঁ আৰু ৰেডি হৈছোঁ তাৰ আগতে মই এইপিনে ভাত বনাই আছোঁ চাওক এয়া এফালে ভাত এফালে দালি মই বহাই দিছোঁ মানে ভাত আৰু দালিটো বনাই থৈ যাওঁ বাকী আৰু ভাতৰ পানীখিনি কাঢ়ি লওঁ তাৰপিছতে মাজনী ওলাব গৈছে মাজনীক লৈ মই যাম আপোনালোককো দেখাম বলক কাক লগ ধৰিম এইফালে নামটো কি ৰাখিলা নাম ৰখাই নাই ভাবি নাম ৰখাই নাই 9 দি যাব 9 দি ইমান কিউট বৰমা হলো দেই বৰমা ডাঙৰ বৰমা একেবাৰে ডাঙৰ বৰমা এইখিনিত মই একেবাৰে ডাঙৰ বৰমা হ'ম ন হাঁহি দেখাইছে চোৱা না বেটা কৰি হাঁহি মাৰি
চকুকেইটা মেলা আকৌ নয়দি উঠছে ৰবা নাম অ। উচিক ৰাখি নয়দি বহুত নাম আছে উঠা গৈয়ে মানে ছোৱালী মেলে পুৰা টোপনি গৈ আছে তাই কেইদিন হ'ল তাই আজি 16 দিন 16 দিন হৈছে এমাহ হোৱাই নাই হোৱাই নাই। চকুকেইটা মেলা আকৌ অকমান চকুকেইটা মেলা আকৌ অকমান কি এইফালে চোৱা এইফালে এইফালে বৰমা আকৌ বৰমা আইঅ টোপনি বৰমা আকৌ চাও টোপনি ইমান কিউট ন শুনকণ হাতকেইখন কিটিকলো ইমান মৰম লাগে মোৰ তুমি এনেকুৱা আছিলা সৰুতে ন চবে অ। এনেকুৱা কিউট থাকে ইমান কিউট মোৰ সৰু ল'ৰা ছোৱালীৰ হাতকেইখন ইমান মৰম লাগে অকমানি অকমানি